মই আপোন পাহৰা কত আশা জ্বলি উঠে তোমাক দেখিলে কিনো হয় নজনাকে কাষৰলৈ আহিলে জাগৰো মমলৈ কয় কথা তুমি বিনে মই হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' সকলোকে নতুন ভিডিঅ' এটা স্বাগতম জনালোঁ মই আদিত্য আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আদিত্য বিহালী চ' আজি গৈ আছোঁ থানলৈ থান মানে নাহৰতি থান গৈ আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়াত অৱস্থিত অনিৰুদ্ধ দেৱৰ চ' ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ব'লক আৰু মোৰ লগত আছে অদিন্য ভাই বলক লগ পাই আছোঁ ভিডিঅ'টো লাইক কৰি দিয়ক এতিয়া পালোহি বিহপুৰীয়াৰ পৰা আৰু বেছি দূৰ নাই ন পৰি ন নাই তো কিবা এটা খাই লওঁ কালি মানে এনাৰ্জি ড্ৰিংকখন খাই লওঁ ঘৰত একো খাই অহা নাছিলোঁ তো ইয়াৰ পৰা মেইন মিনিমাম কিমান আছে মিনিমাম না মেক্সিমাম 5 কিলোমিটাৰমান হ'ব 5 কিলোমিটাৰমান আছে 5 কিলোমিটাৰ পাছত আমি থান পাই যাম আৰু এইটো খাই লওঁ আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো এইখনে আছে বিহপুৰীয়া টাউনখন হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জ্বলি উঠে তোমাক দেখিলে কিনো হয় নজনাকে কাষৰলৈ আহিলে জাগৰো মমলৈ কয় কথা তুমি বিনে মই কৈ দিয়া তুমি বান্ধক বিস্কুট দিলোঁ আৰু এতিয়া আমি সেৱা কৰিব যাম তাৰে গোটেই পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম ব'লক আৰু ব'লক না আমাৰ গাড়ী লৈ আহিছোঁ গাড়ী লৈ তোমালোকক নাপালে তোমালোকক প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে তুলসী কৰা সৰুকাল হৃদয়ৰে শুনা তোমাৰ পোহৰ জলে প্ৰেৰণা নিশাহে নিশাহে জানা জাগৰো মমলৈ কয়
গাইছ আমি আহি পাই গ'লোঁ। এইখন হৈছে মানে প্ৰথম গেটখন হয় আৰু ইয়াৰ ভিতৰত আমি সোমাই যাওঁ আৰু আপোনালোকেও মোৰ লগলৈকে আহি থাকক। এই থানখন আপোনাৰ নাহতি থান বুলি কয়। নাহতি থান মানে কিয় বুলি কয় আপোনালোকক মই মানে ইয়াত যিবিলাক গছ দেখিছে ন, গছবিলাক প্ৰায় নাহৰ গছৰ হয়, সেইকাৰণে থানখনৰ নাম হৈছে নাহতি থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতিনীয়েক বুলি কোৱা হয়। মই ইমান ভালকৈ নাজানো। আৰু ইয়াতে অনিৰুদ্ধদেৱ ডাঙৰীয়াই মানে সত্ৰ স্থাপন কৰিছিলে। মানে আগত আছে, আপোনালোকে দেখিব পাইছে যে এইখিনি মানে এইখন আৰু তাত দুখন আছে, ইয়াতে সত্ৰ স্থাপন কৰিছিল। আৰু দেখাব মানে চেষ্টা কৰিম। এইখনটো এখন হয় আৰু সিফালে এখন আছে আৰু দুখন আছে মানে সিফালে। আৰু ইয়াত লিখা আছে, অলপ ওচৰলৈ যাওঁ। আৰু ইয়াতে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি, মানে ইয়াতে আপোনাৰ মৃত্যু হৈছিল। মৃত্যু হোৱাৰ পিছত মানে ইয়াতে আপোনাৰ সমাধি কৰি দিয়া হ'ল। এইটোৱে হয় চাই লওক। আৰু এতিয়া চাহ খাবলৈ টাইম হৈ গৈছে। গাইড নহয়, ৰাইড। আমাৰ এতিয়া যাবলৈ টাইম হৈ গ'ল আৰু ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই অলপো ভাল পালে লাইক এটা কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি বেছিকৈ চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, টাটা। এটা মাৰি দিব। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।